হেল্ল' গাইজ, গুড মৰ্ণিং। তো কালিৰ ভিতৰত আমি যোৱা কথা আছিল নলবাৰী, কিন্তু যোৱা নহ'ল। তাৰ কাৰণ হ'ল মানুহ নাছিল মোৰ লগত যোৱা। আজি আছে, ৰাজি যাব মোৰ লগত। তো এতিয়া আমি নলবাৰী যাম, শুশ্ৰূষা যাম, সাৰথি যাম। তাত মোৰ কেইটামান মেডিকেল টেষ্ট কৰিব লগা আছে, ব্লাড টেষ্ট কিবা কিবি এনেকুৱা টেষ্ট কৰিব লগা আছে। তো যাম আৰু আপোনালোকক দেখাম কি কি হয়। তো চাই থাকক ভিডিঅ'টো। এতিয়া আহি পালোঁ আমি পেট্ৰল পাম্প। গাড়ীৰ ভিতৰত আহিছিলোঁ আমি, দুটা পেট্ৰল পাম্প চেক কৰিলোঁ, কিন্তু দুটাতে পেট্ৰল নাছিল। আজি চাওঁ, আজি যদি বৰে প্ৰফাইল লঘু হ'ব নালাগে, তো পেট্ৰল পাম্পতে চাওঁ। পাব লাগে, গাড়ীবিলাক ৰখাই আছে, তো পেট্ৰল আছে চাগে। পেট্ৰল ভৰাই লওঁ, কাৰণ কম কালি অলপমান টকাৰ পেট্ৰল ভৰাইছিলোঁ, সেইখিনি টকাৰ পেট্ৰলেৰে আমি নলবাৰী যাব নোৱাৰোঁ। পেট্ৰলটো ভৰাই লওঁ। গাইজ, ইয়াত কালি পেট্ৰল পোৱা নাছিলোঁ, তো আজি ফাইনেলি পেট্ৰল পাই গ'লোঁ। 99ৰে ভৰাইছোঁ, বেছি ভৰা নাই, পইচা নাই যিহেতু। এতিয়া আমি যাম আৰু আপোনালোকে চাই থাকক, ভাল পাব চাই কিনে বহুত। আহি পাই গ'লোঁ বৰপুৰা, তো আপোনালোকে চাব পাৰে। তো আমি এইপিনেৰে যাম, এইপিনে মানে গ'লে অলপমান ইজি হয় আৰু শ্বৰ্ট হয় ৰাস্তাটো। मेरे गांव का ही वो रास्ता पुराना जिसे याद आना जरूरी था, लेकिन जो रोया मेरे बिन वो एक मेरा घर था पुराना सा डर। তো গাইজ, ফাইনেলি বৰপুৰা পাৰ হৈ আমি ট্ৰেইন গেট পৰিছিল, পাৰ হৈ আহিলোঁ। আহি পাই গ'লোঁ আমি নলবাৰী এণ্ট্ৰি কৰিম আৰু এয়া চাই থাকক আপোনালোকে। এতিয়া যাম, যাই কিনে আমি ঋতুৰাজক লগ কৰিম। ঋতুৰাজ কলেজত পৰীক্ষা দিব আহিছিল, তাৰ হোৱাৰ পিছত আমি মেডিকেলত যাম, টেষ্ট কেইটা কৰাম আৰু ৰিপৰ্ট যদি আজি পাওঁ লৈ আহিম, নাপালে আৰু কালি। আহি পালোঁ নলবাৰী টাউন আৰু কিমান দূৰ হেলমেট পিন্ধিলে, কিন্তু ইয়াত হেলমেটটোৱে পিন্ধিছে। তাৰ কাৰণটো হ'ল পুলিচ থাকে, তো সেইকাৰণে পিন্ধিব লাগিব। তো আৰু উপায় নাই, ৰাজিব পিন্ধিব অকণমান দেৰিকৈ। এতিয়া আমি যাই আছোঁ নলবাৰী টাউনত, এতিয়া টাউনত প্ৰৱেশ কৰিম। ভাই হেলমেটটো পিন্ধিলোঁ, দোষ পইচা নাই। ফাইনেলি আহি পালোঁ আমি মেডিকেল। তো এতিয়া ৰাজীৱ নাই, ৰাজীৱে গ'ল ঋতুৰাজক আনিব ভিমাৰ্টলৈকে। তেতিয়ালৈকে মই বাহিৰত ৰখিছোঁ, আহি পালৈকে ৰখিছোঁ তেওঁলোকক। তো আপোনালোকে ৰখি থাকক মোৰ লগত, ভাল লাগিব মোৰ। তো গাইজ, ফাইনেলি ঋতুৰাজ আহি গ'ল। তেখেতৰ বাইক আছে যদি সেইটো নিজে আহিব পাৰিলোঁ, তথাপিও ৰাজীৱে আনিব গৈছে তাক। আহি গ'ল আৰু ৰাজীৱ। এতিয়া আমি গোটেইকেইটা মেডিকেলৰ ভিতৰত সোমাম। তো চাও কি কয় ডক্টৰে। जब से गांव से मैं शहर हुआ इतना कड़वा हो गया कि जहर। তো গাইজ, আহি পালোঁ আমি লেবৰেটৰী। এইকেইটা টেষ্ট লিখি দিছে, এইকেইটা টেষ্ট কৰাব লাগিব। এতিয়া ইয়াত ৱেটিঙত আছোঁ, মাতিব বোলে টাইম হ'লে, তো ৰখি আছোঁ। তো গাইজ, বহুত দুখৰ কথা, ব্লাড টেষ্ট কৰিব দিছিল। ভাবিছিলোঁ দুটা ব্লাড টেষ্ট হ'ব, কিন্তু ডাক্তৰৰ লেবৰেটৰীত সোমাৰ পিছত 4টা চিচি ভৰাই কিনে মোৰ পৰা তেজ লৈছে। ইয়াত ফুটাইছে, থাকিব নোৱাৰা আহিছোঁ বিহত। আৰু আপোনাক দেখাম, এই দুজন যে আছে, এই এজন আৰু এজন মোৰ কষ্টক দেখা পাই বহুত হাঁহি আছে। বহুত কষ্ট পাইছোঁ আজি। তো বলক অলপ কিবা খাই লওঁ, অলপ কষ্টটো দূৰ কৰোঁ, ভোকটো দূৰ কৰোঁ, বলক। इधर का ही हूँ ना उधर का रहा सफर गई था मैं सफर का रहा मैं रहा। আহি পালোঁ আমি নলবাৰী টাউন আৰু কিবা খাম বুলি ভাবিলোঁ। তাৰবাবে আমি এখন ৰেষ্টুৰেণ্টত সোমালোঁ, ৰেষ্টুৰেণ্ট না হোটেল বুলি ক'লোঁ। তো ইয়াত ৰাজীৱ আহিছে, তো ইয়াত সোমাই চাওঁ কি পাওঁ খোৱাৰ বাবে। কিবা ভাল বস্তু পালে ভাল হয় বাৰু, তো চাওঁ কি পাওঁ। আহি পালোঁ এইখন ৰেষ্টুৰেণ্ট, দেখিবলৈ ভাল, চাওক আপোনালোকে ভালেই চাব। ইয়াত ভাৰতৰ মেপখন আছে, ভাল লাগিছে বহুত, খুব বেছি ভাল লাগিছে। ভাইবটো ভাল লাগিছে। মই ইউটিউব যেতিয়া ডেক'ৰেশ্যন কৰিম, এনেকুৱা ধৰণৰ বেৰাখন এনেকুৱা ধৰণৰ হেৰি কৰিম, কালাৰ কৰিম, চাবৰ কাৰণে এট্ৰেক্টিভ হ'ব। আৰু ইয়াৰ ঋতুৰাজ কিবা ক'বা? তো অলপ বিৰিয়ানী খাম, ভাল লাগিব। গাইজ, বহুত টাইম ৰখাৰ পিছত আহি গ'ল আমাৰ বিৰিয়ানী। তো চাব পাৰে, পৰা বঢ়িয়া চেণ্ট এটা ওলাই আছে। তো খাই কিনে কৈছোঁ কেনেকুৱা লাগে।
ৰেষ্টুৰেণ্টৰ পৰা বিৰিয়ানী খাই ওলালোঁ একদম জেনুইন ৰিভিউ জীৱনত বহুত বিৰিয়ানী খাইছোঁ কিন্তু ইয়াত কৰি বেয়া বিৰিয়ানী আজিলৈকে খোৱা নাই তহঁতে কি কবি ভাই কোনো লাগি বা কোনো লাগি দোষ আৰু হাফ প্লেট কৈছিলোঁ বাচি গৈছোঁ ফুল প্লেটকৈ যে লোৱা নাই মই লুটি গ'লোঁ একদম আধা এৰি থৈছোঁ একদম ইয়াত কৰি বেয়া নাই আৰু ক'তো উপায় নাই আৰু বেয়া দিন পৰছে মইতো কৈছোঁ আপোনালোকক শুনি এটা মই তো আৰু এতিয়া আমি যাম আৰু তো গাইজ কি হ'ল এইখনতো বিৰিয়ানী খাই বহুত বেছি বেয়া পালোঁ তো থানাৰ আগত এখন আৰু বিৰিয়ানীৰ সেই দোকান আছে তাত বঢ়িয়া বিৰিয়ানী বনাই তো ভাবিলোঁ হাফ প্লেট 3 ল'ম বা এক প্লেট ফুল ল'ম তাৰপিছত 3 অলপ ভাগাই খাম অলপ মুখটো টেষ্টটো আহি যাব মানে যি খাইছোঁ যে ভাল লাগিব অলপ নাই কি ভাই যাবা তো ব'লা মানে এখন পাহাৰ কাৰণ কি হ'ল জীৱন বহুত বেয়া বিৰিয়ানী কিন্তু তাত কৰি বেয়া খোৱা নাই তো তাৰপৰা মুখৰ টেষ্টটো মানে বহুত বেয়া লাগি গ'ল আমাৰ তো অলপমান লৈ কিনে খাই দিওঁ বুলি ভাবিছোঁ 3 মিলি কিনে তেতিয়া মুখৰ টেষ্টটো আৰু বিৰিয়ানী খোৱা যেন পাম অলপ ভালকৈ তো সেইকাৰণে তো এইখন এতিয়া আমি অৰ্ডাৰ কৰিছোঁ এইটো হাফ প্লেট 3 খাম অলপমান মাইণ্ডটো ফ্ৰেছ লাগিব অলপ কিবা খোৱা যেন পাম এইটো ভাগাই খাম সেইখনে যিটো বিৰিয়ানী খাইছোঁ এইটো বিৰিয়ানী নহয় একোতে নকৰে এইটোহে আচল বিৰিয়ানী বুলি কয় যিটো আমি খাই আছোঁ বৰ্তমান বঢ়িয়া লাগিছে খাই তো গাইজ বিৰিয়ানী খাই ওলাই আহিলোঁ ৰাজি আছে মোৰ লগত আৰু যাই আছোঁ এইখন নকয় বিৰিয়ানী বহুত ভাল লাগে খাই কিনে হাফ প্লেট খাইছোঁ 3 মিলাই খাইছোঁ ভাল লাগিল তো আপোনালোকে এতিয়া আমি যাই আছোঁ আপুনি খাই যাব তো গাইজ আহি পালোঁ এইখিনি কি জেগা কয় হৰিপুৰ পালোঁ আৰু ইয়াৰ ঋতুৰাজ গ'ল বাই বাই দিলোঁ তাক মানে বাই দিয়াৰ লগে নৰখিলাকে এয়া বাই তো ইয়াক বাই দিলোঁ এতিয়া ৰাতিপুৱা মই ডাইৰেক্ট ঘৰত যাম ঘৰৰ পৰা আৰু বেংকত যাব লাগিব কিন্তু ইমান দীঘলীয়া নকৰোঁ আমি ব্লগটো কাৰণ বহুত বেছি দীঘল আৰু দীঘল হোৱাৰ কাৰণ MB নাই মোৰ তাত মানে 50% কেতিয়াবাই গৈছে তো সেইকাৰণে মানে ব্লগটো বেছি দীঘলীয়া নকৰোঁ এতিয়া ঘৰত যাম চাওক আপোনালোকে ঘৰত যাই আছোঁ ঘৰত যাই ভিডিঅ'টো मेरा তো গাইজ ফাইনেলি আহি পালোঁ আমাৰ ঘৰ মানে ৰাস্তাত আছোঁ ঘৰত তো আজি ভিডিঅ'টোত এইখিনিতে শেষ কৰিম কাৰণ আৰু আমি এতিয়া বেংকত যাব লগা আছে তো আজি ভিডিঅ' এইখিনি শেষ কৰাটো ভাল হ'ব আৰু নেদেখাও আৰু মানে বহুত কষ্ট হ'ল ভিডিঅ'টো বনোৱাতে তো এইখিনিতে সমাপ্ত কালি যদি পাৰোঁ আৰু নতুন টপিকৰ যে ভিডিঅ' এটা বনাব চেষ্টা কৰিম নে কি ভাই কৰিম নিশ্চয় কৰিম তেতিয়ালৈকে বাই এণ্ড টাটা